নমস্কাৰ সকলোকে জিনাস ফৰ্টেৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আশা কৰিছোঁ আগৰ ভিডিঅ'বোৰ চাই আপোনালোকে নিশ্চয় ভাল পাইছে আৰু ভৱিষ্যতেও এনেদৰে মৰম দি যাব বুলি আশা কৰিলোঁ। আজি যাবলৈ ওলাইছোঁ মামাহঁতৰ ঘৰত, গতিকে মই চাদৰখন জাপি মিলি জোখমাখ লৈ আগতে জাপি মিলি থৈ দিলোঁ আৰু অকণমান পিছত মোৰ কামখিনি শেষ কৰি আহি পেলাই মই ৰেডি হ'বলৈ ওলালোঁ। এইযোৰ হৈছে মোৰ কাপোৰযোৰ, যিযোৰ মই আজি পিন্ধি যাম। এইযোৰ বৰ্ণালী পাটৰ কাপোৰ আৰু এইযোৰ কাপোৰৰ ভিডিঅ' এক্সট্ৰাকৈ দি দিয়া আছে, আপোনালোকে বিচাৰিলে চাই ল'ব পাৰিব। কাপোৰযোৰ পিন্ধি মেলি উঠি পেলাই মই চুলিখিনি আঁচুৰিবলৈ ল'লোঁ আৰু চুলিখিনি আঁচুৰাটো মই বহুত টান পাওঁ, কাৰণ যেনেকৈ নাচুৰিলেও যেনেকৈ নাবান্ধিলেও মোৰ চুলিকেইডাল মানে সহজে কেতিয়াও পচন্দই নহয়। গতিকে বহুত সময় যুঁজাৰ পিছত চুলিখিনি কিবাকৈ বান্ধি ল'লোঁ, এটা পাক মাৰি খোপা বান্ধি ল'লোঁ কাৰণ বহুত গৰম আছিল। আৰু এইটো হৈছে মোৰ ফাইনেল লুকটো। কাপোৰযোৰ পিন্ধি সঁচাকৈ মোৰ বহুত ভালেই লাগে আৰু ব্লাউজটো অন্যৰ লগৰ ব্লাউজ হয়, কাৰণ ইয়াৰ লগৰ ব্লাউজ বোৱা নাই। তথাপি ব্লাউজটোৰ কালাৰ যিহেতু চাদৰখনৰ পাৰিটোৰ লগত মেটচ কৰে, গতিকে এনেদৰে ব্লাউজটো মিলাই ল'লোঁ আৰু আমি এনেদৰে ওলাই গ'লোঁ। পাপাই তলা মাৰি আছিলে, চাবলৈ কৈ আছিলোঁ, কিন্তু লাজতে পাপাই এইফালে চোৱা নাছিলে। যি কি নহওক আমি ঘৰৰ পৰা ওলাই গ'লোঁ আৰু ঘৰৰ পৰা ওলাই যোৱাৰ অকণমান পিছতে এখন নদী পায় আৰু এই নদীখন আৰু ইয়াৰ চাৰিওফালৰ চিনাৰীটো সঁচাকৈ মানে একদম ক'বলগীয়া। যিমান দূৰলৈকে চাই আপুনি কেৱল সেউজীয়া আৰু সেউজীয়া দেখিব। নদীখন এফালে এফালে সেউজীয়া, খোলা আকাশ, কি যে ধুনীয়া এটা পৰিৱেশ হয়। সঁচাকৈ এইখিনি জেগা পালে যে বহুতে ভাল লাগে। বহুতে ইয়াত ফটো ভিডিঅ' উঠাবলৈকে আহে আৰু গৰু ছাগলীবিলাক ইয়াতে দি থৈ দিয়ে। অকণমান দূৰ যোৱাৰ পিছতে পথাৰ পালোঁ। পথাৰ মানে দুইফালে পথাৰ আৰু পথাৰ, কেৱল সেউজীয়া। সেউজীয়াবোৰ দেখিলে যে সঁচাকৈ মন ভাল লাগে ন। এয়া অকণমান দেৰিকৈ আমি গৈ পালোঁ মামাহঁতৰ ঘৰ আৰু কৰ্ম আছিলে ভকত সেৱা, কাৰণ সৰু মামাই এখন নতুনকৈ গাড়ী আনিছে আৰু সেই উপলক্ষে ভকত সেৱা পাতিছে। যদিও অকণমান দেৰিকৈ গৈ পালোঁ, তথাপিও আমি পিছৰ অকণমান কৰ্ম ভাগ পালোঁ বাৰু। যি কি নহওক ভকতসকলে তেওঁলোকৰ কৰ্মখিনি কৰিলে আৰু শেষ হোৱাৰ পিছত বুট প্ৰসাদবিলাক খালোঁ। খাই লৈ উঠি সকলোৱে লগ হৈ ভাত খাবলৈ বহিলোঁ। ভাত আছিলে নিৰামিষ, দালি, তৰকাৰী, ভাজি, দৈ, এনেদৰে। যিহেতু ভকত সেৱাত সদায় নিৰামিষ ভাতে চলে। সন্ধিয়াৰ পৰা মাহী মামী সকলোৱে লগ হৈ বহুত তামচা ফূৰ্তি কৰিলে আৰু ৰাতিৰ সাজ খাই আমিও ঘৰমুৱা হ'লোঁ।